কালি মোক পালিকে মাৰিলে গোটাই মাৰিলে মোক পালিকে চেন্দেলে খোলাই আছে মালিকে মাৰিছে চেন্দেল মাৰিব পৰা নাই গোটাই চিঙি দিছে মোক গোটাই কলজে চলজে মোক গোটাই একদম ভিতৰ ঘুমে একদম পইচা গিলে পানীত পেলালি তই পানীত খেদলি পইচা গিলে এলা গালি বাবা তুমি টেনচন নলবা মই তোমাক তোৰ পৰা মই 10 টকা এটা আনিছিলো কি পাপা মই তই মোক গুৱাহাটীত যাতে তই মোক 10 টকা এটা দিছিলি মই 20 টকা দিম 20 টকা দিম তই লাগে মই শিখৰ আনছো শিখৰ পাপা শিখৰ কি পাপা পাপা কবি আজি পাপা মোক মাফ কৰি দিবা তো যা আনঙ্গের ঘর তো পাপা তুমি এনেকুৱা নকৰিবা পাপা তুমি এনেকুৱা নকৰিবা পাপা তুমি এনেকুৱা নকৰিবা মই তোমাৰ একমাত্ৰ সন্তান পাপা জিওলে আমি এটা বহি পেলাই অলপ সিদ্ধান্তটো ভালকে কৰো হা আরে বহি লৈ ও বহি বেলুছে নাই এই হ'ব মোৰ বহি বেলুছে না মোৰ গোটাই বেয়া লাগিছে আরে বহি লো মোৰ বহি বাদ দি তো মাটি কাটা কর নলতে কৰিম দে বহুত কাম আছে আমাৰ পাপা তুমি তই মোক ভুল নুবুজবি তই বহুত জ্বালা দিলো তোক মই বহুত টকা পইচা তোৰ মই হেৰি কৰি দিলো আগত দিলো ঘৰখান চেছ কৰি দিছো তোক মাফ কৰি দিব দইছৰে পাপা তুমি মোক মাফ কৰি দিবা আৰু পাপা তুমি মোক মাফ কৰি দিয়া হ'ব তোৰ নাদেনমি না তই তাই এতিয়া ঘৰত যা ঘৰত যাম পিছতো যাম তন্দক এটা কথা কওঁ মই ভুল শিকাৰটো মই কৰিবই লাগিব হয়নে তন্দক মই সলমান খানৰ লগত ফোন কৰিম বুলি কৈছিলো ফোন কৰা বুলি কৈছিলো তাৰপিছত ধৰি থাকা না আমি কেটৰিনাক বেয়া কথা বুলি কৈছিলো হেগলা তন্দে মোক যাতে পইচাৰ বহুত লেভেল হেৰি কৰিছো কালি মোৰ এতিয়া ভাত খাবাৰো পইচা নাই কালি যে তন্দক 10 টকাটো দিছিলো মোক দিবি দে আজি 20 টকা মানকে দিবিছো দে মোক আজি তাৰ মানে একদম একোই নাই পাপাটো লগানে থাকে না পাপাৰো একো নাই হয়নে হ'ব বাৰু পাপা বহুত কষ্ট হৈ আছে ফুল হয় দি মানুহ গাওতে আমাৰ লোক কানিবা মাটি কথা কৰিম আৰু পাপা মালি হ'ব তোৰ গুৱাহাটীত যাওঁতে নকৰিবি আৰু নাযাওঁ গুৱাহাটী এলো আৰু গুৱাহাটীত নাযাওঁ গাঁৱে বেছ আৰু চুলি কাটিম আমি পশ্চিম দৰবাৰা কৈছো আমাৰ মাজতে ডাইৰেক্টৰ এটো জেকে এটো আমাৰ এটো দাড়ি ৰাখে ই তামাম সেইকাৰণে আজমল এর নাম আজমল থৈছো এটো আমাৰ লক্ষ্য এটো হেৰি নিপেন এটো ডিজু আৰু মই কিশোৰ আৰু আমাৰ কেমেৰাৰ দায়িত্বত থাকে আমাৰ নব ইডিটো হিয়ে কৰে তাৰ পিছত আমি যোৱাকালি এটা নতুন ভিডিও আপলোড দিছিলো আমাৰ এটো নতুন চেনেল তাৰ পৰা আমি ৰাইজৰ সহাৰি ভালে পাইছো ইটাক লাগি তাৰ পৰা আমি কালি আজিও দিছো এটা ভিডিও গতিকে আপোনালোকে লাইক কৰক চেনেলটো ভাল পালি তাৰ পৰা কমেন্ট কৰক সাবস্ক্ৰাইবো কৰব আৰু কাষত থকা ঘণ্টি বটনটো দবাই দিব যাতে আমি আকৌ নতুন ভিডিও দিলে আপোনালোকে পায় এইখিনিয়ে আৰু